নমস্কাৰ দিনটোৰ বহুকেইটা যুদ্ধকালীন পৰিৱেশৰ গুৰুত্বপূৰ্ণ খবৰৰ সৈতে মই জনাৰ্দন বৰা আৰু আপোনালোকে চাই আছে জেডি নিউজ। আজিৰ আমাৰ প্ৰথমটো খবৰেই হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ, কিয়নো এইবাৰ আকৌ জম্মু কাশ্মীৰত পুনৰ বাজি উঠিছে চাইৰেন। পুনৰ জম্মু কাশ্মীৰৰ উৰিত প্ৰচণ্ড গুলীয়াগুলীৰ সৃষ্টি হৈছে। এই সন্দৰ্ভত বিতংভাৱে জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। এতিয়াও ভাৰত পাকিস্তানৰ যুদ্ধক লৈ অব্যাহত আছে উত্তেজনাৰ। পুনৰ জম্মু কাশ্মীৰৰ উৰিত প্ৰচণ্ড গুলীয়াগুলীৰ সৃষ্টি হৈছে। ভাৰতীয় সৈন্যৰ বাংকাৰলৈ উদ্দেশ্যি গুলীচালনা কৰিছে এইবাৰ পাকিস্তানে, আৰু তাৰ পিছতেই ভাৰতীয় সৈন্যয়ো যোগ্য প্ৰত্যুত্তৰ দিছে এইবাৰ পাকিস্তানক। লগতে জম্মু বিমানবন্দৰত পুনৰ বাজি উঠিছে চাইৰেন। বন্ধ কৰি দিয়া হৈছে বিমানবন্দৰৰ চৌদিশৰ দোকান পোহাৰ। বাসিন্দাসকলক লৈ যোৱা হৈছে সুৰক্ষিত স্থানলৈ। লগতে উৰিৰ বাসিন্দাসকলকো লৈ যোৱা হৈছে সুৰক্ষিত স্থানলৈ। সীমান্তৰ প্ৰায়বোৰ জিলাত জাৰি কৰা হৈছে ব্লেকআউট। আক্ৰমণ প্ৰত্যাক্ৰমণৰ মাজতে তিনি সেনাৰ প্ৰধানৰ সৈতে প্ৰধানমন্ত্ৰী ইতিমধ্যে বৈঠকত মিলিত হোৱাৰ খবৰ আমাৰ হাতত আহি পৰিছে, আৰু সেই বৈঠকত উপস্থিত থাকে CDS নিৰাপত্তা উপদেষ্টা তথা অজিত ডোভাল। যুদ্ধৰ দামাৰ মাজতে 7 বজাৰ লগে লগে ছত্তীশগড়ত বন্ধ কৰি দিয়া হৈছে বজাৰ সমাৰ। বন্ধ কৰি দিয়া হৈছে চিনেমা হলৰ লগতে মাল্টিপ্লেক্স। কেৱল খোলা থাকিব ফাৰ্মাচী আৰু হস্পিটেলসমূহ। ইফালে উত্তৰ প্ৰদেশতো ৰেড এলাৰ্ট জাৰি কৰা হৈছে, আৰু তাৰ পিছতেই CISFৰ সৈতে হোৱা বৈঠকৰ পিছতেই সিদ্ধান্ত গ্ৰহণ কৰিছে যোগী চৰকাৰে। অনিৰ্দিষ্টকাললৈ জাৰি কৰা হৈছে ৰেড এলাৰ্ট। সীমান্তৰ পৰিস্থিতিৰ বাবে সতৰ্ক কৰি দিয়া হৈছে উত্তৰ প্ৰদেশবাসীক। এতিয়াও ভাৰত পাকিস্তানৰ যুদ্ধক লৈ অব্যাহত আছে তীব্ৰ উত্তেজনাৰ। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে পাকিস্তানৰ ওপৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে তাৰ পিছতেই ভাৰতবৰ্ষই। এতিয়া আতংকত কঁপি উঠিছে সমগ্ৰ বাংলাদেশ। এই সন্দৰ্ভত বিতংভাৱে জনাম জেডি নিউজৰ সমূহ দৰ্শকক। ভাৰত আক্ৰমণ কৰিবলৈ আহি এশেকনি পালে এইবাৰ পাকিস্তানে। ভাৰতৰ আক্ৰমণত তছনছ হৈ পৰিল পাকিস্তানৰ কেইবাখনো চহৰৰ ডিফেন্স ছিষ্টেম। ভাৰতৰ ৰুদ্ৰৰূপ দেখি আতংকত এতিয়া কঁপি উঠিছে সমগ্ৰ বাংলাদেশ। ভাৰত বিদ্বেষী হিন্দু বিদ্বেষী মন্তব্য বন্ধ কৰাৰ তৎপৰতা আগবাঢ়িছে এইবাৰ বাংলাদেশ। ছ'চিয়েল মিডিয়াত হিন্দুক লৈ বিদ্বেষমূলক মন্তব্য দিলে কৰা হ'ব ব্লক। লগতে হিন্দুৰ বিৰুদ্ধে আক্ৰোশমূলক কথা বতৰা বন্ধ কৰা হ'ব সামাজিক মাধ্যমত। ছ'চিয়েল মিডিয়াৰ দ্বাৰা সংখ্যালঘু বিৰোধী বিষবাষ্প বিয়পাব দিয়া নহ'ব। কম সময়ৰ ভিতৰত সামাজিক মাধ্যম নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰিব এইবাৰ বাংলাদেশে। ইতিমধ্যে ইউনুছ চৰকাৰৰ মন্ত্ৰীসভাত এই বিষয়টোক লৈ কৰা হৈছে কঠোৰ আলোচনাৰ। এই পৰিস্থিতিত ভাৰত বিৰোধী স্থিতি ল'লে বিপদ নিশ্চিত হ'ব বুলি বুজি উঠিছে এতিয়া বাংলাদেশে। পৰৱৰ্তী খবৰ, পাকিস্তানৰ ওপৰত পুনৰ ভাৰতৰ ভয়ংকৰ আক্ৰমণ। ভাৰতৰ আক্ৰমণত পাকিস্তানত ধ্বংস হ'ল প্ৰায় 12খনকৈ চহৰ। পাকিস্তানত বৰ্তমানেও হাহাকাৰ অৱস্থাৰ লগতে বিধ্বস্ত হৈ পৰিছে সমগ্ৰ পাকিস্তান। পাকিস্তানত ধ্বংস হ'ল এইবাৰ 12খনকৈ চহৰ। লাহোৰ, শিয়ালকোট, কৰাচী, ইছলামাবাদ, মুলতানৰ লগতে পেছাৱৰ, ৰাৱলপিণ্ডি, সৰগোধাত ভয়াৱহ পৰিৱেশৰ সৃষ্টি হৈছে। পাকিস্তানৰ পেছাৱৰত বৃহৎ বিস্ফোৰণ সংঘটিত হৈছে। বৃহৎ বিস্ফোৰণত কঁপি উঠিছে এইবাৰ পেছাৱৰ। আৰৱ সাগৰত সাজু হৈছে ইতিমধ্যে INS বিক্ৰান্ত, আৰু তাৰ পিছতেই ভাৰতে ধ্বংস কৰিলে পাকিস্তানৰ আন এখন যুদ্ধ বিমান। পাঠানকোটত ধ্বংস হ'ল পাকিস্তানৰ যুদ্ধ বিমান। এখনৰ পিছত আন এখনকৈ চহৰত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে এইবাৰ পাকিস্তানত। অন্ধকাৰ হৈ পৰিছে এইবাৰ পাকিস্তানৰ বিভিন্ন প্ৰান্ত। কৰাচী বন্দৰত 10টাকৈ বিস্ফোৰণ। ইটোৰ পিছত সিটো ভয়ংকৰ আক্ৰমণ সংঘটিত কৰিছে এইবাৰ ভাৰতে পাকিস্তানত। পৰৱৰ্তী খবৰটো হৈছে ভাৰতৰ ভয়ত এইবাৰ বাংকাৰত আত্মগোপন কৰিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে। ভাৰতৰ শক্তি দেখি হতচকিত হৈ পৰিছে এইবাৰ পাকিস্তান। বাংকাৰত আত্মগোপন কৰিছে তাৰ পিছতেই পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে। পুনৰ জনাইছোঁ, ভাৰতৰ ভয়ত বাংকাৰত আত্মগোপন কৰিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে। ভাৰতৰ শক্তি দেখি হতচকিত হৈ পৰিছে এইবাৰ পাকিস্তান। বাংকাৰত আত্মগোপন কৰিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে। বেলুচ বিদ্ৰোহীয়ে সংঘটিত কৰিছে বৃহৎ ঘটনা। বেলুচিস্তানৰ বিভিন্ন প্ৰান্তৰ পৰা পাকিস্তানী সেনাই কৰিবলৈ বাধ্য হৈছে এতিয়া পলায়ন। বৰ্তমান সময়ত পাকিস্তানত ধ্বংস হ'ল প্ৰায় 12খনকৈ চহৰ। পৰৱৰ্তী খবৰ, ভাৰত পাকিস্তানৰ যুদ্ধৰ বাবে IPLক লৈ BCCIয়ে গ্ৰহণ কৰিলে কঠোৰ সিদ্ধান্ত। ইতিমধ্যে বন্ধ ঘোষণা কৰা হ'ল IPLৰ বাকী থকা সকলো মেটছ। অনিৰ্দিষ্টকাললৈ স্থগিত ৰখা হৈছে চলিত বৰ্ষৰ সকলো মেটছ, আৰু যুদ্ধৰ বাবেই ভাৰতৰ পৰা সকলোকে উভতাই পঠিওৱা হ'ব বিদেশী খেলুৱৈক। এই সন্দৰ্ভত সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। IPLক লৈ BCCIৰ ডাঙৰ সিদ্ধান্ত গ্ৰহণ। এটা ডাঙৰ খবৰ জনাবলৈ লৈছে এই মুহূৰ্তত।
বন্ধ ঘোষণা কৰা হ'ল IPLৰ মেটছ। চলিত বৰ্ষৰ IPLৰ মেটছ অনিৰ্দিষ্টকাললৈ স্থগিত ৰখা হৈছে। যুদ্ধ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে BCCIয়ে। পৰিস্থিতি স্বাভাৱিক হ'লে পুনৰ অনুষ্ঠিত হ'ব IPL খেল। ভাৰতৰ পৰা উভতাই পঠিওৱা হ'ব সকলো বিদেশী খেলুৱৈক। IPLক লৈ BCCI গ্ৰহণ কৰিলে এই ডাঙৰ সিদ্ধান্ত। পৰৱৰ্তী খবৰ, পুনৰ নিৰ্লজ্জকাণ্ড সংঘটিত কৰিছে ভয়াতুৰ পাকিস্তানে। বাৰে বাৰে নিৰীহ ভাৰতীয়ক টাৰ্গেট কৰি লৈছে পাকিস্তানে। সীমান্তত পাকিস্তানী সেনাৰ মৰ্টাৰ আৰু গোলাবৰ্ষণ, আৰু এই ঘটনাত নিহত হৈছে এগৰাকী ভাৰতীয় মহিলা, লগতে আহত হৈছে আন 10গৰাকীকৈ ভাৰতীয় লোক। পুনৰ জনাইছোঁ, বাৰে বাৰে নিৰীহ ভাৰতীয়ক টাৰ্গেট কৰি লৈছে ভয়াতুৰ পাকিস্তানে। জম্মু কাশ্মীৰৰ সীমান্তত পাকিস্তানী সেনাৰ মৰ্টাৰ গোলাবৰ্ষণ। পাকিস্তানী সেনাৰ আক্ৰমণত নিহত হৈছে এগৰাকী ভাৰতীয় মহিলাৰ। নিহত মহিলাগৰাকীৰ নাম নাৰ্গিছ বেগম বুলি চিনাক্ত কৰা হৈছে। বাৰমুলা জিলাৰ উৰিত পাকিস্তানী সেনাই কৰিলে ভয়ংকৰ গুলীবৰ্ষণ। মহিলাগৰাকীৰ পৰিয়ালৰ আন 3জন সদস্যও আহত হৈছে। আৰু এই ভয়ংকৰ ঘটনাত 10জনতকৈও অধিক ভাৰতীয় আহত হোৱাৰ খবৰ ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। উৰি ছেক্টৰত উৰে নিশা পাকিস্তানী সেনাই চলাইছিল গুলীচালনা। পাকিস্তানী সেনাৰ মৰ্টাৰ গোলাবৰ্ষণত বিধ্বস্ত হৈ পৰিছে সীমান্তৰ কেইবাটাও ঘৰ। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে, ভাৰত পাকিস্তানৰ যুদ্ধক লৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এইবাৰ হিমন্ত বিশ্ব শৰ্মাই। 10 মে অৰ্থাৎ আজিৰ দিনটোৰ পৰাই পূৰ্বে নিৰ্ধাৰিত হোৱা সকলো বিহুৰ সাংস্কৃতিক অনুষ্ঠান বাতিল কৰিব লাগিব কমিটিয়ে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে এনেদৰে বৃহৎ ঘোষণা। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বাতিল কৰক বিহুৰ সকলো সাংস্কৃতিক অনুষ্ঠান। অসমবাসীক উদ্দেশ্যি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই আহ্বান প্ৰদান। ভাৰত পাকিস্তানৰ যুদ্ধৰ মাজতে ছ'চিয়েল মিডিয়াত বিশেষ পোষ্ট আপলোড দিছে এনেদৰে এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। 10 মেৰ পৰা অৰ্থাৎ আজিৰ দিনটোৰ পৰাই বন্ধ কৰক পূৰ্বে নিৰ্ধাৰিত হোৱা সাংস্কৃতিক অনুষ্ঠান। ইমানতে সামৰণি পেলাওক সুন্দৰ বৰ্ণাঢ্য উদযাপনৰ। এতিয়া ঐক্য আৰু সংহতিৰ চানেকি দাঙি ধৰাৰ সময়। গতিকে সৌজন্যতাৰে বাতিল কৰা হওক বিহুৰ অনুষ্ঠান। বাতিল কৰক বিহুৰ সকলো সাংস্কৃতিক অনুষ্ঠান। অসমবাসীক উদ্দেশ্যি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে এনেদৰে আহ্বান প্ৰদান। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।